Subscribe this channel for more videos. নমস্কাৰ প্ৰশান্ত কটকীৰ গল্প মুৰ্দাবাদ পাঠ কৰিছোঁ মই গৌতম গগৈয়ে। বেবিলনৰ ওলোমা বাগিচাখন হেনো কোনেও দেখা নাই, কল্পনাহে। কথাটো যদি সঁচা হয়, যতীনৰো সেই হিচাপত ভুল হোৱা নাই। সি ভানুক বিয়া পাতিম বুলি কথা দিছিল, মাত্ৰ কথাটো ৰাখিব পৰা নাই। সিহঁতেও সোণৰ সংসাৰ এখন কল্পনাত ওলোমাই থৈছে। দেখাততো মানুহহাল আছে, সংসাৰখনে নাই। ঘৰৰ মানুহ, পৰৰ মানুহ সকলোৱে ইহঁতৰ প্ৰেমক আচৰিত বস্তুৰ লগত তুলনা কৰে। তাৰ মূলতে হ'ল যতীনৰ চাকৰি বাকৰি বুলিবলৈ একো নাই। কিমান পঢ়িলে সিহে জানে। আনহাতে গোলাপ ফুলৰ দৰে বানুৰ চেহেৰাও ভাল, ঘৰৰ অৱস্থাও ভাল। ইহঁতৰ প্ৰেম কাহিনী মানুহে 10-12 বছৰ ধৰি দেখি আহিছে। সিহঁতৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ভটিয়াপাৰৰ নামঘৰত নল দময়ন্তী ভাওনা চাই ঘৰলৈ উভতাৰ বাটত। কলিৰ অত্যাচাৰৰ কাহিনীৰ আলম লৈ একেই গাঁৱৰ দুয়োটা কথা পাতি আহি আছিল। কৃষ্ণা পঞ্চমীৰ হেমেকা পোহৰ। নল দময়ন্তীৰ প্ৰেমৰ কাহিনী বাগৰিল লুংলুঙীয়া বাটত সিহঁতৰ গাত। ঘৰৰ মানুহে ভানুৰ আগত বিয়াৰ প্ৰসংগ উলিয়ালেই পানী ভেকুলী জপিয়াৰ দৰে তাই আঁতৰি যায়। তাই চিধা কথা, কাৰোবালৈ যদি তাই বিয়া হৈ যাব লগা হয়, যতীনলৈকেহে যাব। তাইক বুজাব নোৱাৰি ঘৰৰ মানুহে দাঁত কৰচি খঙতে কয়, ইহালো নল দময়ন্তী, ইহঁতৰ গাতো কলিলম্ভিল। যতীনৰ কামৰ নামত বৰশী এটা লৈ নদীৰ পাৰত বহি বৰশী টোপাই ফুৰাটো। আবেলি হ'লে এটা ঘাটত যতীন, ইপাৰৰ আনটো ঘাটত ভানু। পানীত ভাহি থাকে সিহঁতৰ মাত। হঠাৎ এদিন খৰালি পানী উঠোৱা গোসানী উঠোৱা ঘাটত যতীনে দেখা পালে গোসানীৰ গাৰ মাটি খহি অ'ত ত'ত বালিত পৰি আছে খেৰৰ জুমুঠিবোৰ। খেৰৰ জুমুঠি এটা দাঙি সি থিয় কৰাই চালে। তাৰ চকুৰ আগত ভাহি আহিল এখন জীয়া ছবি। এনেকুৱা জুমুঠি এটাৰ ওপৰতে কাপোৰ পিন্ধাই ৰাজপথত জ্বলাবলৈ সিহঁতৰ গাঁৱৰ ডেকাবোৰক লৈ গৈছিল নকুল দত্ত, খগেন বৰদলৈহঁতে। এই কথাবোৰে তাৰ চিন্তাত এটা নতুন মূৰ ল'লে। এই পেলনীয়া কাপোৰ পৰি থকা জুমুঠিৰে সি আৰম্ভ কৰিল এক নতুন ব্যৱসায়। সেই হিচাপত সি আচলতে ব্যৱসায়ী নহয়, আৱিষ্কাৰকহে। বছৰ হওঁকি নহওঁতেই তাৰ ব্যৱসায় তুংগত উঠিল। মানুহে দেখি আচৰিত হ'ল। বিনা খৰচত সি আৰম্ভ কৰিছিল এই প্ৰতিমূৰ্তি নিৰ্মাণৰ ব্যৱসায়। মানুহে ঠিকেই কয়, দিশ হেৰালে হেনো নদীলৈ চাবা। যতীনকৈ নদীয়ে চিন্তাৰ নতুন দিশ দিলে। খেৰৰ চালিয়ে আৰম্ভ কৰা ব্যৱসায় এতিয়া মটৰ চাইকেল কোম্পানীৰ শ্ব'ৰুমৰ দৰে হ'ল। ৰাষ্ট্ৰসংঘৰ সদস্যৰ পৰা মন্ত্ৰী বিডিঅ'কে ধৰি গাঁও পঞ্চায়তৰ মেম্বাৰলৈকে ভিন্ন চাইজৰ প্ৰতিমূৰ্তি। মাথো মুখত নামৰ লেবেলখন লগাই দিলেই হ'ল। কেৱল সিমানেই নহয়, সি গম পাই গ'ল আজি যিজনৰ গুণানুকীৰ্তন, কালিলৈ তেওঁৰে বিসৰ্জন। সেই হিচাপত নানা তৰহৰ শ্লোগান, প্লেগাৰ্ড সি অৰ্ডাৰ মতেই ছাপ্লাই দিয়ে। এতিয়া তাৰ দোকানৰ ওপৰতে ভৰসা কৰি যিকোনো সংগঠনে আগবেলা সিদ্ধান্ত লৈ পাছবেলা পোষ্টাৰ জুমুঠি লৈ ৰাজপথত আন্দোলনত নামিব পৰা হ'ল। মুঠতে যতীন এতিয়া ব্যস্ত মানুহ। তাৰ কেলেণ্ডাৰখন সুকীয়া। তিথি, উৎসৱ, পূৰ্ণিমা, একাদশী এইবোৰ নাই। তাৰ ঠাইত থাকে 22 তাৰিখে যদি বৰডুবিত কৃষক আন্দোলন, 24 তাৰিখে চাপৰ মুখত শ্ৰমিক আন্দোলন ইত্যাদি। তাৰ মোবাইলত সমস্ত সংগঠনৰ নেতা পানী তাৰ ফোন নম্বৰ। তাৰ কিছুমান পাৰ্মানেণ্ট কাষ্টমাৰ। এই দিনৰ দিনটো মাথো বৰশীৰ পোঙাটো চাই সময় কটোৱা ল'ৰাটোৰ এতিয়া ভানুৰ মুখখন চাবলৈ 10 মিনিট সময় নাই। সেইজনী ভানুক সি ভাওনা চাই ওলাই আহোঁতে তাই বাকলি নুগুচোৱা ভজা বাদাম খাই ভাল পোৱা বুলি গম পাই 10 টকাৰ ভজা বাদাম কিনি দিছিল। আৰু ভাওনা চাই আহোঁতে গোটেই বাটটোত বাদাম ভাঙি নল দময়ন্তীৰ জীৱন যান্ত্ৰনাৰ কথাবোৰ পাতিছিল। তেনেতে ভানুৱে কোনোবাটো বাদামৰ টান বাকলিটো ভাঙিব নোৱাৰাত যতীনে বুঢ়া আঙুলিৰে হেঁচা মাৰি ভাঙি দিবলৈ বুলি লওঁতে ভানুৱে সেই সময়তে তাক সাৱটি ধৰিছিল। আন্ধাৰতো ভানুৰ মুখখন দেখা পোৱা যতীনৰ এতিয়া সময় নাই। তাইক পোহৰত মুখখন এবাৰ চোৱাৰ। সি যে ভানুক পাহৰিছে এইটো কথাও নহয়। সি উৰে জীৱন ভানুৰ মুখখন উজ্জ্বল কৰি ৰখাৰ হেঁপাহতে ইমান ব্যস্ত। আগতে সি পুৰণা হিৰো চাইকেলখন চলাই ভানুক মনে মনে ভজা বাদাম দি আহে।
সেই কথা মনত পৰি সি এতিয়া মনে মনে নহয় সকলোৱে দেখাকৈ চেভৰলেট গাড়ী চলাই ভানুক দি আহিল ভজা বাদাম আৰু বিয়া পতাৰ সংবাদটো। তাৰ ব্যৱসায়তো কোনো বিজ্ঞাপন নাই। তাৰ হৃদয়ৰ এই গোপন চুক্তিটো নাছিল একেই বিজ্ঞাপন। খবৰটো মাথো দিছিল ভানুক। অৱশেষত ভানুৰ লগত যতীনৰ বিয়াৰ দিন ঠিক হ'ল। তাৰ বিয়াৰ দিনাও তাৰ কৰ্মচাৰীয়ে দোকান খোলা ৰাখিছে, কাৰণ তাৰ বিয়া বুলিতো কোনো সংগঠনে প্ৰতিবাদ পিছুৱাই নিদিয়ে। নিৰ্দিষ্ট দিনত বেছ উলহ মালহেৰেই সিহঁতৰ বিয়া হৈ গ'ল। কইনাক লৈ নতুনকৈ বনোৱা ঘৰলৈ বুলি দৰা কইনা আহোঁতেই বাজিল বিপদ ঘণ্টা। খবৰৰ উপৰিও সি খবৰ পাইছে ভয়ানক বিপদ। দুটা ভিন্ন সংগঠনৰ প্ৰতিবাদী সদস্যই তাৰ দোকান লণ্ডভণ্ড কৰি পেলাইছে, জ্বলাই দিছে আচবাব। শান্তিত নোহোৱা হ'ল তাৰ হেঁপাহৰ সপোন। তাৰ দোকানৰ জুমুঠিবোৰ লৈ ৰাজপথলৈ ওলাই আহিছে ডেকা গাভৰু। জুমুঠিবোৰত লগাই দিছে একেই শ্লোগান, যতীন মুৰ্দাবাদ। আচলতে যতীনে বিয়াৰ যোজা চলাওঁতে খবৰ পোৱা নাছিল কোন নেতাই হঠাৎ কোন দল সলালে। পুৰণা গ্ৰাহক হিচাপে সি আগৰ দৰে সামগ্ৰী ছাপ্লাই দিছিল। কিন্তু ভাগ্যৰ কি বিড়ম্বনা, নেতাই দল সলালে কিন্তু সলনি নহ'ল প্ৰতিবাদৰ ৰং। নতুন দলৰ নেতাৰ গোলপীয়া ৰঙলৈ গ'ল বেঙুনীয়া ৰং, বেঙুনীয়ালৈ গ'ল গোলপীয়া ৰং। নিজৰ দলকে নিজেই মুৰ্দাবাদ দিয়া প্লেগাৰ্ড জুমুঠি প্ৰতিবাদকাৰীয়ে যি ল'লে সেই ঘটিল এই দুৰ্ঘটনা। প্ৰতিবাদৰ সুৰ এক হ'ল যতীন মুৰ্দাবাদ। গ্ৰাহকক ফুল সামগ্ৰী যোগান ধৰাৰ অপৰাধত যতীনক জৰাহাজতে আটক কৰা হ'ল। দৰা সোমাল থানাৰ লকআপত আৰু অকলশৰে কইনা সোমাল দৰাৰ ঘৰত। ভানুৰ ঘৰৰ মানুহৰ মুখত সেই একেই বাক্য, ইহঁত হাল নল দময়ন্তী। কলিৰ পৰা ক'ত হাৰিব, কলি লাগিল। শান্তিত ইহঁতে কাকো থাকিবলৈ নিদিয়ে। বৰদেউতাক এজনেতো চিঞৰি চিঞৰি ক'লে, এইবোৰ ঘিণ লগা কথা ক'বলৈও শুনিবলৈও। দুদিনতে ধনী হ'বলৈ মুৰ্দাবাদক লৈ কোনোবাই বেপাৰ কৰেনে? কথাষাৰ সকলোৰে কাণত গুমগুমাই উঠিল। মুৰ্দাবাদ এতিয়া বেপাৰ হ'ল। শুনি থকা সকলোৱে মুখলৈ শব্দটো বাগৰি আহিল, মুৰ্দাবাদ মুৰ্দাবাদ।